हेलो गाइस की खबर আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল মোৰটো ভালে মই আজি উপস্থিত আছো জামুগুৰিহাটৰ ঐতিহাসিক মন্দিৰ বাৰসীয়া ভাওনাত আৰু বাৰসীয়া ভাওনাৰ মহোৎসৱৰ মোটামুটি কাম খতম হৈছে আমি দুজনীয়া চাবলৈ আহিলো ভাবিলো আপোনালোককো দেখুৱাও চাই থাকিব আৰু ভাল লাগিলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু বাৰসীয়া ভাওনালৈ মাথো মাজত দুটা দিন আছে 6 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব বাৰসীয়া ভাওনা আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিলে পিছৰ ব্লগখিনিও চাবলৈ পাব তেনে কিমান মানুহ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে বাৰসীয়া ভাওনা চাবলৈ মোটামুটি চব কাম হৈয়ে গৈছে খোলাৰ কাম হৈ গ'ল আপোনালোকক দেখুৱাই থাকিম চাই থাকিব প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব যদি ভিডিঅ'টো ভাল পায় আৰু কমেণ্ট কৰি জনাব কোনে বতৰ বেয়া আছিলে কাৰণে এবাৰ পাম চাগে জামু গছৰ গুৰিত বহিল বৃহৎ হাত সেইমতে নাম ললে জামুগুৰিহাট নন্দিকেশ্বৰ নামেৰে আৰম্ভিলে ঘিলাধৰীয়া শিলাবন্ধাৰে উদ্ভাসিলে বৈষ্ণৱ মিলনৰ মহাপুণ্য স্থান এহিমতে কৰোঁ আমি ইয়াৰ গুণগান এহিমতে কৰোঁ আমি ইয়াৰ গুণগান জামুগুৰি জামুগুৰি জামুগুৰিহাট এতিয়া সময়ো বহুত বেছি হৈ গ'ল জামুগুৰি আৰু আপোনালোকক মই দেখুৱাম চাই থাকিব ব্লগ চাবৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যদি বাৰসীয়া ভাওনা মহোৎসৱ চাই আৰু প্লিজ মই আগতেও কৈছোঁ এতিয়া কৈছোঁ মই কমেণ্ট কৰি জনাব কোনে ক'ৰ পৰা চাই আছে টাটা বাই বাই যাওঁ আৰু আকৌ 6 তাৰিখৰ পৰা নন ষ্টপ আহিয়ে থাকিম বাই বাই যিমানখিনি পাৰোঁ চেষ্টা কৰিম দেখুৱাবলৈ খালি প্লিজ চাবৰ কাৰণে মোৰ চামধৰাগৰ আৰু গোহাঁই কমলালী বুৰঞ্জীয়ে থৈ দিয়া পুৰণি পৃথিৱী বুৰঞ্জীয়ে